KDS ব্লগ আজি এটা নতুন ব্লগৰ সৈতে আপোনালোকক স্বাগতম জনাইছো আজি এটা এক্সাইটিং জায়গাত গৈ আছো আপোনালোকে চাই থাকক ভিডিওটো লাষ্টলৈকে আৰু গমে পাই মোৰ ভিডিওত সকলো সাসপেন্স আৰু চাই থাকক ভিডিওটো লাষ্টলৈকে ফাইনালি উলোৱা হৈ গ'ল আয়া আমি নিজুম আৰু মই উলাই যাও গাইস A few moments later. Oh guys, finally I fell আমি ভৈৰৱ কুণ্ড কিন্তু বেলেগে বহুত দেখাইছে ভৈৰৱ কুণ্ড কিন্তু মই একদম আনকমন ভৈৰৱ কুণ্ড দেখাম আৰু এটা নতুন ৰূপত ভৈৰৱ কুণ্ড দেখিছে এই ৰাস্তা মনি গৈছে ইয়াত এতিয়া আপোনালোকে আহিলে পুৰা পকা 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 ৰাস্তা পাই যাব গাইছ উৎকট গৰমত আমি পুৰা একদম পাহাৰৰ কিনাৰে কিনাৰে পাহাৰ চাকি চলাই এই আপোনালোকে দেখিছে পুৰা নদী বৈ যায় আছে পুৰা এই চাওক পুৰা নদী নদী পুৰা এতিয়া মানে অলপ বেলেগ হৈ গৈছে নদীটো এইটো চাইডৰ পৰা আহি গৈছে এইটো চাইডৰ পৰা নদীটো আহিছে এইটো চাইডে পানী নাই পুৰা এইটো ব্ৰিজ নাছিল এতিয়া কি ধুনীয়া ব্ৰিজ বনাই দিছে চাওক ব্ৰিজ এয়া দেখিছে পুৰা একদম এই মাজত পাহাৰ চাওক এখন আপোনালোকে আহিব পাৰে ভিজিট কৰিব পাৰে নতুন আহি আছে দিনটো পিকনিক আপোনালোকে আহিব পাৰে এতিয়া অলপ বঢ়িয়া হৈছে আগৰ ভৈৰৱকুণ্ড নাই আৰু কিবা কিবি বনাইছে আপোনালোকক দেখাম ইফালে দেখিছে নদীটো পুৰা কাষেদি গৈ আছে দেখিছে এয়া আপোনালোকে পুৰা পকা পকা এই এফালে চাওক পুৰা পকা পুৰা একদম কহুৱা বনৰ মাজে মাজে পুৰা কহুৱা বনৰ মাজে মাজে আমি গৈ আছোঁ তো গাইছ দেখিছে এয়া পুৰা কি ধুনীয়া পাহাৰ একদম সুনচান জায়গা পুৰা সুনচান তো আপোনালোকে ভৈৰৱকুণ্ড আহিছে ভাবিছে কমন জেগা কিন্তু মই আনকমন দেখাম গমে পাই মোৰ ভিডিঅ' সকলো আনকমন আপোনালোকক আনকমন ভিডিঅ' দেখাম ভৈৰৱকুণ্ড আগৰ ভৈৰৱকুণ্ড নাই গাইছ আপোনালোকে আহিব ভৈৰৱকুণ্ড ভিজিট কৰিব কি ধুনীয়া এটা বনাইছে পুৰা চিচি ব্লক দি ৰাস্তা বনাই দিছে আপোনালোকে পিকনিক খাব পাৰে পুৰা বঢ়িয়াকৈ আৰু কিবা কিবি বনাইছে দেখাম ভিডিঅ'টো লাষ্টলৈকে চাই থাকক 5 minutes later. অলপ ৰেষ্ট ল'লোঁ আৰু অলপ আগলৈকে যাওঁ আৰু মানে ভৈৰৱকুণ্ডৰ মেইন মানে যোনটো আপোনাৰ আকৰ্ষণীয় হৈছে সেইটো জেগাত সেইটো কি বনাইছে কি বনোৱা নাই
আপোনালোকক ভিডিঅ'টো দেখাম লাষ্টলৈকে। আমি এইখিনি অলপ ৰেষ্ট ল'লোঁ, মানে ধুনীয়া লাগিছে। পাহাৰৰ একদম মজা লৈ আছোঁ। এইফালে এটা পাহাৰ, এইখন আপোনাৰ অৰুণাচল পাহাৰ, সিফালে ভূটান পাহাৰ আছে গাইছ। তো গাইছ আপোনালোকক ভৈৰৱকুণ্ডৰ আনকমন জেগাটোলৈ লৈ যাই আছোঁ, যিটো আগতে নাছিল, এতিয়া বনাই আছে ধুনীয়াকৈ। আপোনালোকে যেতিয়া পিকনিক খাব আহিব তেতিয়ালৈকে পুৰাপুৰি কমপ্লিট হৈ যাব। আপোনালোকে সেই জেগাটোলৈ গৈ আছোঁ গাইছ। দেখিছে গাইছ, এইবিলাক ৰুমত থাকিব পাৰিব আপোনালোকে আহিলে, এইবিলাক ৰুমত থাকিব পাৰিব। দেখিছে গাইছ, ট্ৰি হাউচ এটা বনাইছে, কি ধুনীয়া ট্ৰি হাউচ। এই চাওক গাইছ, ট্ৰি হাউচ। এটা চুইমিং পুল বনাই আছে, এই চুইমিং পুল মানে পাৰ্ক পুৰা। সেইটোত মানে চুইমিং পুল কিবা কিবি বনাই আছে। তাতে আপোনালোকে আহি ইফালে পুৰা এনজয় কৰিব পাৰে গাইছ। আহিব আপোনালোকে, আহিব। তো গাইছ দেখিছে কি ধুনীয়া এটা দেখিলে একদম আমি পানীলৈকে নামি আহিলোঁ। সেয়া পানী, এই গাইছ পানী 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 পুৰা একদম। অলপ মুখ হাতখিনি ধুই লওঁ, পুৰা ফ্ৰেছ হৈ লওঁ, পুৰা ফ্ৰেছ পানী। চাওক এয়া পানী, পুৰা ফ্ৰেছ পানী। তো পানীত নামি যাওঁ গাইছ, পানীত পানী পানী। এতিয়া অলপ মুখত ধুই লওঁ। ফ্ৰেছনেছ পুৰা একদম বিশুদ্ধ পানী। চাওক বিশুদ্ধ পুৰা পানী। গাইছ পানীত নামি গ'লোঁ, কিন্তু পানীটো ইমান ক্লিয়াৰ হোৱা নাই পানীটো। আৰু দেখিছে এয়া পানী পানী পানী, এই পানী। তো গাইছ পাৰ্ক এখনৰ ওচৰত আহি পালোঁ। এইখন ভৈৰৱকুণ্ডৰ ওচৰতে এটা ধুনীয়া পাৰ্ক বনাইছে, তাৰ কাষতে এখন ৰিজৰ্ট আছে, আপোনালোকক দেখালোৱে। আৰু এই চাওক পাৰ্ক, কি ধুনীয়া এখন পাৰ্ক গাইছ। আহিব মজা হ'ব। দেখিছে আমি সোমাই আহিলোঁ ভিতৰলৈকে, আৰু চাই থাকক। এটা গড় বনাইছে। গজৰাছ গাইছ ভিজিট কৰিব পাৰিব, ধুনীয়া এটা পাৰ্ক হৈছে। এই চাওক গাইছ পাৰ্ক, এই চাওক পাৰ্ক, কি ধুনীয়া এখন পাৰ্ক বনাইছে। এই আগফালে এখন যে আপোনালোকক দেখাইছিলোঁ ট্ৰি হাউচ, তেওঁলোকে বনাইছে এইটো। এইটো এটা গৰু, ইয়াতে বহিব পাৰিব, আহি ভৈৰৱকুণ্ডৰ মজা ল'ব পাৰিব ইয়াতে। আৰু সৰু পোৱালীবিলাকৰ কাৰণে কি ধুনীয়াকৈ বনাই দিছে এইবিলাক। আৰু আগফালে এটা বস্তু দেখাই আছে আপোনালোকক, কি ডেঞ্জাৰ এটা বস্তু বনাইছে। এইবিলাক চাওক, সৰু পোৱালী এইবিলাক খেলিব পাৰিব। ইয়াতে আপোনাৰ এইটো এটা চুইমিং পুল বনাই আছে, কামটো কমপ্লিট হোৱা নাই আৰু বনাই আছে এইবিলাক। দেখাই আছে আপোনালোকক, এয়া সৰু পোৱালি উঠা। চ' দেখিছে গাইছে এইটো কি, এইটো কি গাইছ দেখিছে? ঘৰিয়াল মানে চৰি, ঘৰিয়াল নহয়, ডাইনাছৰ গাইছে। এইটো চাওক ডাইনাছৰ। মিউজিক ভিডিঅ'টো এণ্ডিং কৰোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু নেক্সট ভিডিঅ'লৈ ৱেইট কৰক। আৰু ধুনীয়া ধুনীয়া ব্লগ আহি আছে। আজি ভৈৰৱকুণ্ডৰ এটা নতুন আপোনালোকক ৰূপত দেখালোঁ।
যদি ভিডিঅ'টো চাই লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰি দিব। তেতিয়াহ'লে বাই বাই।